নমৰা দেই মই পাৰ্লাৰত যাওঁ ই পাৰ্লাৰত যাই চুলি কাটি দিম পেটি তোৰ পাৰ্লাৰত যাই বা বাচনখিনি মই ধুই আনিলো হবে তুই দেখা মানে ফেটাল চে চকুৰ তাহানি দিম তে কামেটো কৰি আছো বা কামে এই নেকি এই কাম নেকি ওলা হালি হালি হা বুঢ়ী বেছি কথা নকবি কি বুঢ়ী বুলি কবা আইছা চিনা নাই আগত শাহুৰ চটকা বৰি আছিল তা বৰি চটকা শাহু ওই তার মুখ সাবে তুই তো জুই লাগি বাবুর তক মই হ্যাঁ কি বুলি হাফছা তুই ও মা হ্যাঁ বলে কি মণ্ডল বাপু আইছি কি মণ্ডল হলা কি হল তোর কি মণ্ডল কৰি তো কবা আইছা তুই হ্যাঁ হাক কেদাল গুলাতে কিমান খালি কৈছা মণ্ডল অন্ত কি মাতি মে হাক বল আলু ৰুৱা তই ৰুৱা নহয় নহয় তল লালা ৰুচি অকৰ্মান্য আছে তল লালা তই শিকাইছলি তই ফাটাত ধৰা দিলি অস্তাৰ হা তই অস্তাৰ হা নিজৰ দেউৰে কোনে ভাল পাইছলি তই কি তই নিজে নাচ তই তিছলি হৈ না নহয় বাপাকৰ হাতত তই জিয়া কতে বৰ কথা হৈ তই কি বুলি হাফছা বস্তিকা বস্তিকা বাগাই তই কাকছিলি তই বোলে কাম তাল কৰা যা কি আজি কাইজা নাগু তাই ঘুমাই থম কাইজা খালা আৰু কালি পুৱা দুকলা খুলিম কাইজা লাগিম দুকলা তো কত কি হুমে থ তই তই চাই থাক কালিহে গম পাবি পুৱা এই চাইটা মই এটা ঘুমাই থলো এই দুকলা নাদাংবি এই সত্য দিবা লাগিল মই এটা দিছো এই নাদাংবি গম পাইছা হা আৰু কালি যেতে কাইজা আৰম্ভ কৰিম তই এনেকে আহিবি আইনতে ঘেচতে দিবি লাখ বেলকি লাখ চকুই মুখে লাখ জানো কি আৰু ফুলেশ্বৰ চকুই মুখে লাখ কতিয়া এনেকে ধৰা ঘেচতে দিবি দিলে কাইজা খালা জব্দ হ'ব আৰু গম পাইছা এঠানে নালগা জুৰি কেঠানে লাগবি কালি ৰাতিপুৱা লাগিমে মাহি থাও এটা দুকলাটো আনিবি চলিয়ে তই কি ওরা নাং ভাই আর কি দিয়ে কোন সুবানা যাবি গা ধুই আর ভালি জিকাই পুরাই একলা মাটি ভাত নারান্দা মা কাই কো রান্ধি আজি মই 2 দিন মোর কালি 4 দিন রান্ধিম তই ডাঙৰ আপি থাকাতে মই সুৱাক ছয় মই মৰাদক মই চলি ভাত ৰান্ধি খাব পাৰো নেকি কি কথা কাৰা কয় তই ইয়াই মা আজিকালি একলা খান নাই সুৱা মা মই ৰান্ধবা নৰো তই সুৱাক ছয় ৰান্ধি খাব মই নৰো কি কথা কালা কয় আমি ইমান অধগতি কাম নকৰো সুৱাক ছয় ভাত ৰান্ধি খাম ইতাৰ আপি গালাৰে কথা শুনছো দে সুৱাক ছয় ভাত ৰান্ধি খাই কিবা খা এলাখান কলি মৰাদৰ আয়ুস কমে সেইকাৰণে দেখান ধ্বংস হৈ গৈছি এই চুৱা হাল লগে লগে তো ভাত ৰান্ধিও খাম মই চুৱাক ছয় কি কথা কালা কয় সেইকাৰণে দেখা নাই কিমান এক্সিডেণ্ট কিবা কিবি কিমান কি এই ভগৱান প্ৰভু আজি কি মোক কেঞ্চাৰে মৰছি কাৰণে কি তোক কেঞ্চাৰে মৰছি সব দু আগ্ৰি হছি আগতে শুনছিলি না কাৰণে এই অধগতি গিছাই পাপুত দিবি মৰছা এই ফসকে যা আৰু তই গা ধুইয়া আৰু ভাত ৰান্ধি আমি ৰহু গুৱাহাটীত থাকলে হেনকে আৰু ৰান্ধি খাম আমাৰ কি হয় সেইকাৰণে ভুচু উচ্চা কাবা চলি বুলি নহয় কাবা বাজাৰ নহয় গান ভগৱানে দেখাইছে কান ও তাৰে গা ধুই আহি ভাত ৰান্ধি খাবি ফসকে যা ফসকে গা ধু থাকিব আহিছিল নামকেইটা ক্ৰমে গৰম বেঙা পাগল আৰু মাথা কিন্তু আহিয়ে গৰম আৰু বেঙাৰ মাজত কিবা কাৰণত কাজিয়া হ'ল সেই সময়ত পাগলে গা ধুই আছিলে আৰু মাথা বজাৰ কৰিব বাহিৰত ওলাই গৈছিলে গতিকে বেঙাই ভয় খাই মালিকক গোচৰ দিলেহি যে গৰমে মোক মাৰিছে মালিকে ক'লে অলপমান গৰম পৰিছে দিয়া একো নহয় বেঙাই আকৌ ক'লে গৰমে মোক দম দিছে সেইবাৰ মালিকে ক'লে তুমি বেঙা নেকি বেঙাই ক'লে হয় দাদা মই বেঙা মালিকে অলপমান খঙত আৰু তুমি পাগল হৈছা নেকি তেতিয়া বেঙাই ক'লে পাগলেতো গা ধুই আছে মালিকে আকৌ সুধিলে তোমাৰ মাথা নাই নেকি তেতিয়া বেঙাই উত্তৰ দিলে মাথাটো ফুৰিব গৈছে মালিক কালি যে আমি বজাৰ কৰিবলৈ গৈছিলো মতা সেইজন দেখিছিলা নাই দেখিছিলো সেইজন কোন গম পোৱা নাই সেইজন মোৰ এক্স আছিল আজিৰ পৰা প্ৰায় 5 বছৰ মানৰ আগত তাক মই ৰিজেক্ট কৰিছিলো বাহ কি সিন হে দেখিছা বদমাছটো সি মোক ফসা দি পেলাই নিজে বাচি গ'ল এতিয়া সি আজিলৈকে সেলিব্ৰেট কৰি আছে